নষ্টালজিয়া নগাঁও জ্ঞান দীপ্তি বিকশিত কলঙৰ পাৰ। কলঙৰে উজাই অহা জাহাজৰ ভাপ ইঞ্জিনৰ শব্দত নতুনকৈ সাৰ পাই উঠিছিল দুই পাৰৰ সেউজ মনৰ মানুহ। তেনে কোনো এক জাহাজত সভ্যতাৰ কুৰুজমুখী সপোন লৈ কলঙৰ বালিত লংগৰ পেলোৱা জাহাজৰ পৰা নামি আহিছিল জন্মেজয় দাস। সেউজ ধান খেতি, সৰিয়হ দৰাদৰ আৰু মৰাপাতৰ খেতিৰে চৌদিশ বিধৌত কলঙৰ উপত্যকা জিলিকি উঠিছিল নতুন আশাত। টং 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 বেল বাজিল। পদ্মহাস গোস্বামী আৰু বহুজনৰ হেৰুৱা সপোনবোৰ প্ৰাণ পাই উঠিল পুনৰ। কলঙৰ বাকৰিত বহু প্ৰজন্মৰ বানপানীত জ্ঞানৰ পলস পেলাবলৈ আৰম্ভ হ'ল চৰকাৰী বালক বিদ্যালয়। আৰম্ভণি এক বিশাল যাত্ৰা। জিলিকি উঠিল শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানস্থিত নগাঁও আকৌ এবাৰ ইতিহাসৰ পথ নিৰূপণ কৰি। তাৰ পাছত এক দীৰ্ঘ পৰিক্ৰমা। সমাজ, বিপ্লৱ, শান্তি আৰু সম্ভাৱনাৰ পতাকা উৰুৱাই যুগে যুগে যুগান্তকাৰী নতুন দিনৰ আহ্বান শুনা মানুহৰ অজেয় প্ৰতীক। মুক্তি, সাম্য আৰু বন্ধুত্বৰ জনকলৰৱ গাথা সৃষ্টি হয় তোমাৰ বুকুত নতুন চিন্তাৰে। মুক্তি পিপাসী হাৰ্ট জনতাৰ লানি লানি সমদল আগুৱাই উফৰাবলৈ সাম্ৰাজ্যবাদ মহাত্মাৰ বাণীৰে বিধৌত হয় চিন্তাৰ দিবালোক। জনচিন্তাৰ আঁত ধৰি ওলাই আহে মতিৰাম বৰা, দেৱকান্ত বৰুৱা আৰু কত বিপ্লৱী স্বাধীনতা যুঁজৰ তোমাৰে আশিস তীৰত তুলি। বিপ্লৱগণী, সমদল, ভাৰত ত্যাগ আন্দোলন, অত্যাচাৰ, শাস্তি, কাৰাগাৰ, শ্বহীদ। অৱশেষ আৰম্ভণি এক নতুন সময়ৰ। বুকুত লৈ স্বাধীনতা, গণতন্ত্ৰ, সমাজবাদ। যুগক সাক্ষী কৰি শিক্ষাৰ পোহৰ জিলিকি থাকে কলঙৰ পাৰত। আলোকিত নতুন মনৰ নতুন মানুহ। শৰতৰ তলসৰা শেৱালি বুটলি কোমল মনৰ ৰত্নকান্ত। বুৰঞ্জীৰ পম খেদি খেদি জাতিৰ গৌৰৱ জগাই তুলি সূৰ্যকুমাৰ ভূঞা। জ্ঞান কচৰত কৰি বিদগ্ধ পণ্ডিত শৰৎচন্দ্ৰ গোস্বামী। সমাজ আৰু জীৱনক একাকাৰ কৰি মহিচন্দ্ৰ বৰা। সমাজক হীৰাৰ দৰে জাতিষ্কাৰ কৰিব খোজা হিৰণ্য কুমাৰ ভূঞা। অন্তহীন গুণৰ সমদল। জগত ধুনীয়া কৰি সৃষ্টি প্ৰতি সময়ত। তোমাৰ পলস পথাৰত মানিক প্ৰসবা পৰশ পাথৰ। সমাজ বিৱৰ্তনৰ সময় ঘূৰা। অন্যায় প্ৰতিৰোধী জাগ্ৰত মানৱ। পলসত সৃষ্টি হয় নতুন ধান। পলসতে থাকে অতীত সোপান। নাঙলৰ শিৰলোত ককা দেউতাৰ হাড় বিচাৰি সেয়েহে নতুন দৃষ্টিৰে চাই কবি নৱকান্ত। কেঁচা পাতৰ কঁপনি উঠে তোমাৰ কলমত বিৰিঞ্চি কুমাৰ বৰুৱা। কেঁচা কোমল পাততে যে হয় নতুন বসন্ত। সমন্বয়ৰ বৰঘৰ কলঙৰ গৌৰৱ। মানুহ চিনিবলৈ, আপোন কৰিবলৈ, বন্ধুত্বৰ বিশালতা প্ৰমাণ কৰি মগ্ৰীবৰ আজান নাট্যকাৰ শাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণানন্দ।
দেশ প্ৰেমৰ বুৱতী নৈ চেলুলয়দত সহস্ৰজন মুগ্ধ হয় উদ্বুদ্ধ নতুন প্ৰজন্ম। চিপাহী বিদ্ৰোহৰ শ্বহীদ পিয়লি ফুকন জীয়াই উঠে ৰূপালী পৰ্দা তোমাৰ মাজেৰে চন্দ্ৰ ফুকন নাট্যতৰা। বন্ধকাৰাৰ অন্ধকাৰত জুই লৈ কৰিবলৈ খেল অন্যায়ৰ বিৰুদ্ধে জাতিক জগাই গৰজি উঠে অগ্নিকবি কমলাকান্ত। ৰাগ সংগীতৰ সুৰৰ বন্যাত কলঙৰ পাৰ সুৰীয়া হয়। বিবেকানন্দ ভট্টাচাৰ্য তোমাৰ সুৰৰ মোহনীয় উদ্দীপনাত মন পৰশা জিকিৰ প্ৰাণত জাগে তাৰিকুদ্দিন আহমেদৰ মিঠা মিঠা গানত। শৰীৰ আৰু মন বিকাশৰ এখনি ক্ষেত্ৰ। ক্ৰিয়াৰ পৰিৱেশ ৰচনা কৰি দান আৰু কৰ্মৰ বিশাল আদৰ্শৰে নুৰুল আমি। তোমাৰ মনৰ আশা ক্ৰিয়া জগতত জিলিকি উঠক নগাঁও। সেই আশাক আমিন আমিন আমিন। বিশ্বৰ ছন্দৰে ছন্দিত অগ্ৰগামী জাতি অসমীয়াৰ আসন জগত সভাত। শুৱনি কৰি বিশ্বৰ কত চলচ্চিত্ৰ মহোৎসৱ। পুৰুধা চলচ্চিত্ৰ জগতৰ ভৱেন্দ্ৰনাথ শইকীয়া। সৰস্বতী সন্মানৰে বিভূষিত লক্ষ্মীনন্দন বৰা সাহিত্যৰ এক সবল ধাৰা। বহু মানিক সৃষ্টি হয় পৰশ পাথৰৰ স্পৰ্শত। তুমি সেই পৰশ পাথৰ। মানৱ সম্পদৰ সৃষ্টিৰে উজ্জীৱিত তুমি হাৰুৱা অনন্ত বীৰ্য। জাতিক জগাবলৈ দেশক গঢ়িবলৈ যুগে যুগে সংগ্ৰাম আৰু সংগ্ৰাম শেষৰ সম্ভাৱনা। তোমাৰ প্ৰেৰণাত তোমাৰে সাধনাত জ্ঞান দীপ্তি বিকশিত কলঙৰ পাৰ। কবিতা আৰু কণ্ঠ ডক্টৰ দেৱাশীষ বেজবৰুৱা। আৱহ সংগীত ব্যৱস্থাপনা অনন্ত দাস।